আসাম পুলিচৰ লিখিত পৰীক্ষা যেহেতু আজি শেষ হল এতিয়া আপোনালোকে সোনকালে এই 5টা কাম কৰক। নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা বিশেষ ভিডিঅ'। বন্ধু-বান্ধৱীসকল, যিসকল ইলিজিবল কেণ্ডিডেট আছিলে তেওঁলোকে যিহেতু আজি আসাম পুলিচৰ ৰিটেন এক্সাম দি আহিছে, তেওঁলোকে এতিয়া মাত্ৰ ৱেইট কৰি আছে তেওঁলোকৰ নিজৰ ৰিজাল্টসমূহলৈ। ৰিজাল্টসমূহ আহিব, কিন্তু ৰিজাল্টছ অহাৰ আগতে আপোনালোকে এই 5টা কাম কৰিব লাগিব। বহুতেই 5টা কাম ইম্পৰ্টেণ্ট। আপোনালোকে যদি এই 5টা কাম ভালদৰে কৰে তেনেহ'লে আপোনালোকৰ চাকৰি কৰাত সহায় হ'ব আৰু চাকৰি পাবলৈ আপোনালোকৰ সহায় হ'ব। ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে স্কিপ নকৰিব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে। চ' বন্ধু-বান্ধৱীসকল, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমতে হৈছে আপোনালোকে এনচাৰ কি চাবলৈ সাজু থাকক। মাত্ৰ আপোনালোকৰ 10-15 দিনৰ ভিতৰতে এনচাৰ কিসমূহ আহি পৰিব আসাম পুলিচৰ SLPRB অফিচিয়েল ৱেবছাইটত। ডাউনলোড কৰি নিজে আপোনালোকে একজেক্টলি কাৰেক্ট হৈছে নে নাই আপোনালোকে চেক কৰিবলৈ নাপাহৰিব আৰু মাজে মাজে চেক কৰি থাকিব। 2 নম্বৰতে হৈছে ডকুমেণ্টবিলাক আপোনালোকে সোনকালে ৰেডি কৰি লওক। যিবিলাক আপোনালোকে এতিয়ালৈকে উলিওৱা নাই, সেইবিলাক মিচিং হৈ আছে, সেইবিলাক আপোনালোকে সোনকালে উলিয়াবলৈ চেষ্টা কৰক। PST প্লাছ PAT ৰিটেন এক্সামৰ যিখন এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডখন, তাৰ লগতে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, তাৰপাছত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন, তাৰপাছত PRC, কাষ্ট চাৰ্টিফিকেট, NOC এইবিলাক আপোনালোকৰ লাগিব। এইবিলাক সোনকালে আপোনালোকে ৰেডি কৰি ৰাখক। তাৰপাছত আপোনালোকৰ কেৰেক্টাৰ চাৰ্টিফিকেটখনো লাগিব। আৰু 3 নম্বৰতে হৈছে SLPRB অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ মাজে মাজে চেক কৰি থাকিব। 4 নম্বৰতে ৰিজাল্ট ভাল নহ'লেও আপোনালোকে চিন্তা নকৰিব, হাৰ নামানিব। পুনৰ বহুতো ভেকেঞ্চি আপোনালোকৰ মুকলি হ'ব। আসাম ফৰেষ্টৰ লগতে ইণ্ডিয়ান আৰ্মি আৰু SSCৰ বহুতো ভেকেঞ্চি মুকলি হ'বলৈ গৈ আছে। তাৰ পাছতে 5 নম্বৰতে হৈছে যিবিলাক ফেমিলি ছাপোৰ্ট বহুতো কেণ্ডিডেটে নাপায়। চ' আপোনালোকে নিজেই ইনস্পিৰেশ্যন হ'ব লাগিব, কিন্তু আপোনালোকে ভয় নাখাব, আপোনালোকে হাৰ নামানিব। এক্সাম যিহেতু আজি শেষ হৈছে আৰু আপোনালোকৰ ভাইভা এতিয়াৰ পৰা আৰম্ভ হ'ব আৰু ৰিজাল্ট আপোনালোকৰ মে' মাহৰ প্ৰথম সপ্তাহৰ পৰা দ্বিতীয় সপ্তাহৰ ভিতৰত আপোনালোকে পাই যাব। তাৰপিছতে ভাইভা যিহেতু 5 নম্বৰ হ'ব, তাৰ কাৰণে আপোনালোকে মনোযোগেৰে ষ্টাডি কৰি থাকক, আপোনালোকৰ এক্সাম ভাল হ'ব। চ' বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি আজি ইমানেই। ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোৰে সহায় হোৱাকৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টি ভাল লাগে আপোনালোকে ভিডিঅ'টি আগলৈও শ্বেয়াৰ কৰিব আৰু মোৰ প্ৰথম আজি যদি চেনেলটো লৈ আহিছে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে। চ' বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।